Hi guys, welcome back to my YouTube channel Junaki Vlogs. Guys, যোৱাকালি ব্লগটো দেখা পাইছে তো যোৱাকালি আমি সেইটো সাইডত কাম কৰিছিলো সেইটো পিছফালে দেখা পাই আছে টিংটো মাৰা তো যোৱাকালি আমি তাতে কাম কৰিছিলো আজি আকৌ আমি এফালে কাম কৰি আছো তো এফালে এক পিস মাৰিলো তো ইয়াৰ পৰা ডাইৰেক্ট এই বিল্ডিং আৰু ছাদ লৈকে মাৰিব লাগিব তাৰ পিছত আকৌ ছাদৰ ওপৰত আছে এইফালে মন্দিৰটোৰ ওপৰত আছে তো গাইস গোটেই ভিডিঅ'বিলাক চাব আৰু আপোনালোকে শিকিব পাৰিব তো গাইস এইখিনিতে এটা কথা কওঁ আপোনালোকে খালি অকল ভিডিঅ'বোৰে চাই কিন্তু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব নকৰে তো আপোনালোকৰ নিজৰ ভাইটি বুলি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু গাইস আপোনালোকৰ কাৰণে ডেইলি মই এনেকুৱা ভাল ভাল ভিডিঅ' লৈ আহো তো গাইস সাবস্ক্ৰাইব কৰিতে পইচা নালাগে আপোনালোকে জানে তো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ চাব পাৰিব তো গাইস ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈ তো গাইস এতিয়া আমি হেইটো টিং লগাই আছো আৰু এফালৰ পৰা হেফালে লগাই যাম তো গাইস বহুত ৰদ উঠিছে দেখাই পাইছে কিমান ৰদ উঠিছে তো গাইস ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলো আৰু দিনটো এনেকৈ যাব তো গাইস ভিডিঅ'টো চাই থাকক গাইস এতিয়া দুপৰীয়া হ'ল তো এটা বাজিলে এতিয়া আমি খানা খাব যাম তো ৰাতিপুৱাৰ পৰা কিমানখিনি কাম কৰিলো সেয়া দেখাই আছো চাওক সেই ভাগৰ পৰা ইফালে এইখিনি মাৰিলো আৰু অলপখিনি আছে ইফালে সেইখিনি মাৰিলে এইটো সাইড কমপ্লিট তাৰ পিছত আকৌ এই ছাদৰ ওপৰত যেখিনি দেখা পাই আছে সেইখিনি মাৰিব লাগিব সেইখিনি মাৰিলে এইটো সাইড একদম গোটেই কমপ্লিট থাকিব অলপ কাম সেইফালে ৰাউণ্ডটো যে আছে এই ৰাউণ্ডটোৰ ওচৰত অলপ কাম থাকিব সেইখিনি কৰি কাইলৈ আমি গুৱাহাটীলৈ গুচি যাম তো গাইস এতিয়া আমি ৰুমত যাওঁ আৰু ভাত চাত খাওঁ ৰেষ্ট লৈ আৰু আকৌ 3টা বজাৰ পৰা কাম কৰিম তো চাই থাকক ভিডিঅ'টো গাইস কি কম আৰু ভাত চাত খাই ফেলে অলপ ৰেষ্ট ললো লোৱাৰ পিছত বৰষুণ আহি মানে একদম সব হেক কৰি দিলে এতিয়া খতম বাই বাই টাটা ওপৰত তো পানী হৈ আছে হাৰাটোতে পানী আছে এফালে এইখিনি আকৌ ৰৈ গ'ল এতিয়া এইখিনি অহাকালি মাৰিব লাগিব তাৰপিছত তলফালে চাই আছে নিশ্চয় মানে বৰষুণৰ পানী আৰু পানী দুনিয়াৰ পানী জমা হৈ গ'ল তো এতিয়া আৰু কাম চাম নহয় তো এনেকৈ থাকিব তো গাইস আজিৰ ভিডিঅ'টো আৰু বহল নকৰোঁ কিয়নো মন চন বেয়া হৈ গ'ল তো ভাবিলোঁ ভাত চাত খাই ফেলে এইখিনি মাৰি শেষ কৰি দিম বুলি তো এইখিনি শেষ নহ'ল সেইকাৰণে আৰু মন চনো বেয়া হৈ গ'ল তো গাইস আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' চাব পাৰে তো গাইস আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিছোঁ